মোৰ গাড়ী মোৰ ঘৰত পাৰ্কিং মই কৰি গৈছিল 10খন বা 8খন গাড়ী সেম পাৰ্টি গৈ মোৰ ঘৰত গৈ পাতলি ধাৰাই হামলা কৰি আহিছে। আপোনাৰ এই বিডিচি যে আপুনি কৈছে শান্তি পৰিৱেশ আহিছে, শান্তি পৰিৱেশ আহিছে, তেতিয়াহ'লে আপোনাৰ ইউ পি বেলৰ লিডাৰ এপছৰ মানুহবিলাক অশান্তিৰ শ্লোগানটো কিয় ফ'ল' কৰি আছে? ভাইচ প্ৰেচিডেণ্ট ইউথ বিপ্লৱত আৰু যোৱাকালি ৰাতি মোটামুটি 2টা বজাত মোৰ গাড়ী মোৰ ঘৰত পাৰ্কিং মই কৰি গৈছিল 10খন বা 8খন গাড়ী সেম পাৰ্টি গৈ মোৰ ঘৰত গৈ পাতলি ধাৰাই হামলা কৰি আহিছে। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰমোদ বড়ো, আপোনাৰ এই বিডিচি যে আপুনি কৈছে শান্তি পৰিৱেশ আহিছে, শান্তি পৰিৱেশ আহিছে, তেতিয়াহ'লে আপোনাৰ ইউ পি বেলৰ লিডাৰ এপছৰ মানুহবিলাক অশান্তিৰ শ্লোগানটো কিয় ফ'ল' কৰি আছে? প্ৰমোদ বড়ো, আপুনি সঁচাকৈ আমাৰ বিডিচি ৰাইজৰ কাৰণে আপুনি চিন্তা কৰে না? আমি বিডিচিৰ যুৱ হয়, ক'ব পাৰে আমি পলিটিকেল পাৰ্টি আছোঁ, কিন্তু আমাৰ এটা ৰাজনীতিক অধিকাৰ আছে। Right.